ল'ৰাহঁত তহঁতক এতিয়া মই ইমান দূৰৰ এতিয়া সাগৰৰ কিনাৰলৈ লৈ আহিছোঁ। তহঁতি ভালকৈ খেলা ধূলা কৰ, মনবিলাক ফূৰ্তি কৰ, তাৰপৰা পঢ়া শুনাৰ কাৰণে ৰেডি হ'ব লাগিব দেই ল'ৰাহঁত। অহ, আকৌ পঢ়া কথাই ক'লে ছাৰ। এতিয়া কি হ'ব বাৰু, ইয়াত আহিও শান্তি নাই। মোৰতো গুচি যাওঁগতেই লাগিছে আৰু। হ'ব ছাৰ, টেনশ্যন নকৰিব আপুনি। আমি একদম ক-পা ধৰি একেবাৰে জেঠলৈকে পঢ়িম আৰু। পঢ়িম ক'লেই নহ'ব নহয়, মোক পঢ়ি দেখুৱাব লাগিব। মোক ৰিজাল্ট লাগিবই এবাৰ। তোমালোকৰ কাৰণে কিমান কষ্ট কৰিছোঁ মই। অহ, কি হ'ব এবাৰ বাৰু মোৰ ভকত? এবাৰ ছাৰে নেৰিব যেনে পাইছোঁ আৰু। দুটকামান খৰচ কৰি মোক আৰু এয়াকে এতিয়া ভয়ে হৈ গ'ল মোক। কি কৰোঁ বাৰু, হয়? ঐ পাতলো, যাওঁগে নেকি ক'বালৈ আমি ছাৰক কৈ থৈ মনে মনে? যাওঁতে আকৌ কিহত যাবি? মই আকৌ ৰাস্তা-চাস্তা চিনি নাপাওঁ আকৌ। হ'ব দে, আহিলোঁ যেতিয়া এটা কাম কৰোঁ। ছাৰৰ একেবাৰে এনেকুৱা অশান্তি দিন নহয়। ছাৰে মানে আমাক এৰি থৈ যাবগৈ, তেতিয়া আমি দুইটা ইয়াতে আৰু বহুত দিন খেলি থাকিব পাৰিম। পঢ়া শুনাৰ পিছৰ কথা আৰু। খেলিবলৈ ভাল জেগা এটুকুৰা বিচাৰি পিনে চাব লাগিব, যাতে পানী ইমান দ নহয়, ডুবি মৰিম বুলিয়ে ভয় নহয়, যিহে শকত মই। তোমালোকে খেলি থকা দেই, মই অলপ ইপিনে যাওঁ, অলপ আৰাম কৰোঁগৈ। তোমালোকে দুষ্ট নকৰিবা আকৌ। ল'ৰাবিলাকৰ পৰা আৰু শান্তি নাই আৰু। সিহঁতৰ লগত কি কৰিবলৈ মই এই গৰমৰ পৰা শান্তি নাই আৰু দেই।